নাই বিচৰা স্বৰ্ণ অলংকাৰ আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ এইদৰে গীতৰ মাধ্যমেৰে নিজৰ মত প্ৰকাশ কৰা ডক্টৰ ভূপেন হাজৰিকাই লাভ কৰিলে বহুকেইটা পুৰস্কাৰ তাৰে ভিতৰত 1961 চনত খোকোনলতা চলচ্চিত্ৰৰ পৰিচালক হিচাপে ৰাষ্ট্ৰপতিৰ ৰূপপদক লাভ কৰে ইয়াৰ পিছতেই পুনৰ 1964 চনত প্ৰতিধ্বনি পৰিচালক হিচাপে ৰাষ্ট্ৰপতিৰ ৰূপপদক লাভ কৰে 1966 চনত লুটি খুটি চলচ্চিত্ৰৰ পৰিচালক হিচাপে তৃতীয়বাৰলৈ ৰাষ্ট্ৰপতিৰ ৰূপপদক লাভ কৰে 1975 চনত চামেলি মেম চাহাবৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা লাভ কৰে 1977 চনত পদ্মশ্ৰী বঁটা লাভ কৰে 1987 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে সেই একেই বৰ্ষতেই সংগীত নাটক একাডেমী বঁটাও লাভ কৰে 1992 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰে 2001 চনত পদ্মভূষণ বঁটা লাভ কৰে 2008 চনত অসম ৰত্ন লাভ কৰে 2012 চনত মৌনত্বভাৱে পদ্ম বিভূষণ বঁটা লাভ কৰে 2019 চনত মৌনত্বভাৱে ভাৰত ৰত্ন বঁটা লাভ কৰে এয়াই আছিল ডক্টৰ ভূপেন হাজৰিকাদেৱে লাভ কৰা পুৰস্কাৰ অৰ্থাৎ বঁটাসমূহ